এই মাজনীৰ পৰা আৰু মানে শান্তি নাই অকণমান শান্তিত খোলটো বজাবলৈ নাপাওঁ দিনৰ দিনটো খালি খুলটোকে বজাই থাকে ঘৰত কুটাই গছো নকৰে আপুনি বাৰু ল'ৰাটো কিবা এষাৰ ক'ব নোৱাৰেনে হেৰি শুনিছে নাই মই যে কিবা এষাৰ কৈ আছো তুমি যে আৰু কেলে তাৰ লগত লাগি থাকা অ কৰিবলৈ দিয়াচোন তাক কিনো বেয়া কামটো কৰিছে সমাজে ভাল পাইছে যদি তুমি মই আৰু কোননো কৰিবলৈ দিয়া তাক কৰিবলৈ যি মন যায় তাকেই কৰিবলৈ দিয়া তাক কিহে দেউতা কিবা ভাল কথা চলি থকা যেন পাওঁ নাই নাই অ তোৰ মাৰ লগত কথা এষাৰ পাতি আছো দেউতা মাৰ দেখোন মুখখন বৰ ফুলি থকা নিচিনা লাগিছে কিবা হ'ল নেকি জানোৱেচোন মাৰৰ কথা মাৰে অনবৰত মুখখন ফুলাই থাকেচোন তহঁত বাপেক পুতে খালে ঘৰখন শেষ কৰি পেলালি একো এটাতো কাম বন কৰিব নোৱাৰিলিয়ে ঘৰতে বহি ধদুৱা হৈ থাকিলি লোকৰ ল'ৰাই বিদেশত গৈ ঘৰলৈ পইচা পঠিয়াইছে মা তয়ো যে আৰু কেৱল টকা পইচাই সুখ নিদিয়ে বুজিছ এই প্ৰহ্লাদেই দেখুৱাই থৈ গৈছে যে ভাওনাহে আহি পাইছে প্ৰহ্লাদে উদাহৰণ দি থৈ গৈছে বুজিছ ঈশ্বৰ বিচাৰিব জানিলে সকলোতে পোৱা যায় ঠিক তেনেদৰে মানুহে যদি সুখ বিচাৰিব জানে সুখো সকলোতে পায় বুজিছ কেৱল টকা পইচাই সুখ নানে তহঁত বাপেৰ পুতেৰক কিবা কথা কৈ লাভ আছে জানো যোৱা যোৱা তুমি সেই পাকঘৰতে কাম লাগাগে যোৱা ময়ো যাওঁ এই বাঁহটাকে লৈ আহোগে তই সেই মাৰক কথা বেছি হৈ নাথাকিবি বৰুৱা দেখোন কোনফালে বা ওলালে বাৰীৰ পৰা বাঁহ দুটামান আনোগে বোলো লালো পিছে আপুনি কোনফালে পৰা ওলালে মই বেংকৰ পৰা আহোঁগৈ পইচা দুটকামান উলিয়াই আহোঁগৈ পিছে বৰুৱা আপোনাৰ ল'ৰাটো যে এইকেইদিন দেখা দেখি নাই শুনিছোঁ সি বোলে কিবা ভাওনা খোল তালকে বজাই থাকে অৱশ্যে কামটো বেয়া নহয় পিছে এইবিলাকত জানো পইচা আছে পইচা বৰুৱা সেই মোৰ ল'ৰাটোক সেই যোৱা বছৰে কোম্পানী কামলৈ পঠিয়াই দিলোঁ নহয় এই তেৰাৰ কৃপাত আৰু 2-4 টকা পঠিয়াই আছে আৰু এই আপোনাৰ ল'ৰাটোকো মোৰ ল'ৰাটোৰ লগতে পঠিয়াই দিব অৱশ্যে মই কথাটোহে ক'লোঁ বাকীখিনি আপোনাৰ ইচ্ছা হেৰি নহয় আপোনাৰ বেংকলৈ দেৰি হ'ব পাৰে আপুনি গৈ থাকক ময়ো যাওঁ মোৰো দেৰি হ'বগৈ নিশ্চয় 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 যাওঁ ময়ো যাওঁ বেংকলৈ যাওঁ এই বেলি পৰিবই হ'ল আপুনিও যাওক বুজিছে ভাল বাৰু খাবলৈ দেখোন ইমান দেৰি হৈ গ'ল এতিয়ালৈকে একো এটা কৰা নাই কিবা এটা খাব লাগিছিলে কলৈ বা গ'লগে মাজনী কলৈনো যায়গে বৰুৱানী আহিলা হা বাইদেউ ঘৰত আছেনে আছে পিছে কি বা সকামত আহিলা মই মানে আপোনাৰ গম পাইছো তুমি নিশ্চয় চাউলকে বিচাৰি আহিছা নিয়া আমাৰ ল'ৰাটোৱে একেবাৰে ধনে ধানে চাউলে পাতে গোটেইখন উভৈ নদী কৰি দিছে তুমি তাকে লৈ যাব পাৰা নাই এই বৰুৱানে আহিছিলে চাউল বিচাৰি মই বোলো ভিতৰতে আছে ভালদৰে বুজিছো আপুনি নিশ্চয় মানুহজনী কথা শুনাই পঠাইছে আপুনি মানুহজন কিয় এনেকুৱা বাৰু
এই বাদ দিয়াচোন এইবোৰ থোৱা এই মোলৈ হাউতকৈ চাহটো পোৱা নাইকে যোৱা বাদ দিয়ক হে আপোনাৰ চাহ অসহায় মানুহজনীয়ে আমাৰ ওচৰত কিবা সহায় বিচাৰি আহিছিল তাকো আজি আপুনি এনেদৰে অপমান কৰি পঠালে সমাজে যদি আপোনাৰ চৰিত্ৰৰ কথা গম পায় সমাজত কিবা নিজস্বতা বুলি থাকিবনে মা ও মা মা মোক মাতিছিলি নেকি তই আৰু মোক একো কথাই ক'ব নালাগে মই সকলো বুজি পাইছোঁ তই মোক সকলো খুলি ক মোক তই একো কথাই নুসুধিবি কি ক'ব লাগে মই তোক তোৰ কাৰণে আজি মই মানুহৰ আগত কথা শুনিব লগা হৈছে মাতৃ হিচাপে তোক লৈ মই মানুহৰ আগত গৌৰৱটো কৰি নাপালোৱে বৰঞ্চ তোৰ কাৰণে মানুহৰ আগত মই কথাহে শুনিব লগা হ'ল এয়াই নেকি মোৰ মাতৃ হোৱাৰ গৌৰৱ মই সকলো বুজি পাইছোঁ মা কিন্তু মই কি কৰিম ক মই যে অসমীয়া সংস্কৃতিক বাদ দি জীয়াই থাকিব নোৱাৰোঁ মই চাই ল'ম এতিয়াই মই সকলো ঠিক কৰি আছোঁ খুৰাদেউ 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 হেই কি মই চিঞৰ মাৰি আছো হেৰ খুৰাদেউ আপুনি মোৰ মাক তেনেদৰে অপমান কৰি মই ভালপোৱা সাংস্কৃতিক উৎসৱবোৰক কিয় চেকা সানিলে এই তোৰ সেই সংস্কৃতিক তোৰ সেই সংস্কৃতিয়ে তোক কিডাল খুৱাইছে পাৰোঁতে জানো তোৰ মাৰে আমাৰ ঘৰত চাউল বিচাৰি আহিবলগীয়া হৈছিলে ঠিক আছে খুৰাদেউ আকৌ এবাৰ সমগ্ৰ অসমবাসীৰ লগতে আপোনাৰ দৰে সংস্কৃতিক তুলুঙা মন্তব্য কৰা এচান মানুহক দেখুৱাই দিম অসমীয়া সংস্কৃতিৰ পৰিসৰ কিমান বহল ৰন্ধু তহঁতি সোমাই এই বচোন বহ বাকী আমাৰ ঘৰ ফালে আহিল নেকি এই ভালকে ওলাই আহিলো অলপ তাকে খোৱা বোৱা কৰিলি কৰিলো পিছে কেনেকুৱা চলিছে এই কিনো কবি অ' তহঁতিতো জানই নিজৰ মাটি বুলিবলৈ ঘৰৰ ভেটিটোৰ বাদে আন একোৱেই নাই আৰু উপাৰ্জনৰ পথ বুলিবলৈ দেখোন নাই মোৰ তেনেকৈ মায়ে আন মানুহৰ পৰা মোৰ কাৰণে আজি কথা শুনিবলগীয়া হৈছে বাদ দে না মানুহৰ কথা তোৰ নিজৰ জীৱনটোক লৈ তই আজিলৈকে যিমানবোৰ কষ্ট কৰিছ তই মোৰ বোধেৰে এদিন নহয় এদিন সফল হবিয়েই এই বাদ দে না এইবোৰ কথা তোক এই বেলেগে সহায় নকৰিলেও আমি কিন্তু সদায় থাকিম দেই তোৰ লগত ঐ বুজিছ সেইদিনা আকৌ মই কাইটি মুখত কোৱা শুনিলোঁ তহঁতি যে সেই গায়ন বায়ন আৰু যে ভাওনা কৰিবলৈ যাওঁতে দুই পইচা ল'বলগীয়া হয় সেইটো হেনো পইচা লোৱাটো হেনো বৰ যুক্তিকৰ হোৱা নাই এই মানুহবোৰৰ পৰা আৰু যে একেবাৰে শান্তি নাই কি যে নকয় কথাবোৰ ক'বলৈ সহজ বুজিছ আমাৰো টকা পইচা ল'বলৈ মন নাযায় দেচোন কিন্তু এখন নাট ভাওনা কৰিবলৈ যাওঁতে এই আজিকালি যিমানখিনিয়ে টকা পইচা খৰচ হয় এই আমি তাত খৰচ হোৱা টকা পইচাটো ল'বই লাগিব দেচোন আৰু এজন শিল্পী হিচাপে যিমানখিনি কষ্ট আৰু ত্যাগ স্বীকাৰ কৰিবলগীয়া হয় আৰু তাৰ বিনিময় হিচাপে এজন শিল্পী হিচাপে কিন্তু আমাৰ টকা পইচা বিচৰা সম্পূৰ্ণ অধিকাৰ আছে বুজিছ কেলে এই চৰকাৰে দেখোন
ক্ষুদ্ৰ ক্ষুদ্ৰ শিল্পীসকললৈ সেই সাহায্য আগবঢ়াইছে। এই তই দেখোন তাৰে সাহায্য এটাকে খুজিব পাৰ। অঁ তো তই দেখোন সেইটোকে কৰিব পাৰ। এজন অসমীয়া যুৱক হিচাপে আনৰ ওচৰত হাত পাতি ভিক্ষাৰী পৰিচয় দিয়াটো অসমীয়া যুৱকৰ কৰ্তব্য নহয়। এই অসমীয়া যুৱক হিচাপে মই খেতি বাতিও কৰিব পাৰোঁ, কিন্তু তহঁতিতো জানই মই যে এই সংস্কৃতিবোৰক বাদ দি জীয়াই থাকিব নোৱাৰোঁ। আৰু এই মোৰ চাগে কলিজাটো ফালি চালেও আমাৰ অসমীয়া সংস্কৃতিৰ উৎসৱবোৰে দেখা পাব। মোৰ দেহে মনে কেৱল অসমীয়া সাংস্কৃতিক জগতখনৰ ছবিখনেই সোমাই আছোঁ। মই হয়তো আমাৰ অসমীয়া সাংস্কৃতিক জগতখনক কিমান ভাল পাওঁ সেয়া নিজেও নাজানো, হয়তো মোতকৈও বেছি। সেইটো দেখোন আমাৰ খুৰাটোৰ মাতৰ নিচিনা লাগিছে। হয় হ'ব পাই। বলচোন বল, আমি বাহিৰলৈকে ওলাই যাওঁ। অঁ বলচোন বল। বল বল বল। অ' বাবা এইবাৰলৈ মোক ক্ষমা কৰি দিয়। বাবা তই সেই আগৰ কথাবোৰ ধৰি নাথাকিবিচোন, এবাৰলৈ মোক ক্ষমা কৰি দিয় বাবা। আপুনি আকৌ ইয়ালৈ কি বিচাৰি আহিছে? বাবা এইবাৰলৈ তই মোক যেনে তেনে সহায় এটা কৰি দিয়। তই আগৰ কথাবোৰ ধৰি নাথাকিবি। এখেতেই তাৰমানে তোক কথা শুনাইছে। তেনেকৈ সাংস্কৃতিকক অপমান কৰা মানুহৰ কেতিয়াও ক্ষমা নাই আকৌ। এই ল'ৰাকেইটাই ঠিকেই কৈছে। আপুনিতো বুজিব পাৰিছে এই ল'ৰাকেইটাই কি কৈছে। আপোনাৰ আৰু মোতকৈ বয়সত সিহঁত সৰু হ'ব পাৰে, কিন্তু এখন সমাজত সিহঁতৰ স্থান আমাতকৈ বহুত ওপৰত। এখন সমাজে যদি সিহঁতক সাংস্কৃতিবিদ হিচাপে সন্মান দিব বিচাৰে, তেনেস্থলত সিহঁতক ক'বলৈ আপুনি আৰু মই কোন? আপুনি একেবাৰে সঁচা কথা কৈছে। তহঁতি মোক পাৰিলে এইবাৰলৈ ক্ষমা কৰি দেও। মোৰ কোম্পানীত থকা ল'ৰাটোৰ গাত আই দেখা দিছে, সেইবাবে ঘৰতে সকাম এভাগ কৰিব লাগে। বাবা তই যেনে তেনে মোক উদ্ধাৰ কৰি দে। এই মানুহবোৰে ইমান জনাৰ পিছতো জ্যোতিপ্ৰসাদ, বিষ্ণুৰাভা আৰু ভূপেন দাই গঢ়ি থৈ যোৱা অসমীয়া সংস্কৃতিবোৰ কিয় বাৰে বাৰে অপমান কৰে বাৰু? মানুহবোৰে কিয় নুবুজে যে আমাৰ সমন্বয় সংস্কৃতিৰ পথাৰখন চেকা লগাই কেতিয়াও ধূসৰ কৰি তুলিব নালাগে। লাচিতে গঢ়ি থৈ যোৱা সোণৰ অসমটো কেতিয়াবাই শেষ হ'ল। ভূপেন দাই গঢ় দি থৈ যোৱা আমাৰ ৰূপৰ অসমখন জীয়াই থকা হ'লেও আমি লাচিতৰ দেশৰ ল'ৰা, তহঁতি এনেদৰে ভাগি পৰিলে নহ'ব। তহঁতৰ মনত দুৰ্বাৰ হেঁপাহ আছে। তহঁতি আগুৱাই যাব লাগিব, তেতিয়াহে তহঁতি এদিন নিশ্চয় সফল হ'ব পাৰিবি। মই যে কি ভুল কৰিলোঁ? ইমান সুন্দৰ সংস্কৃতিৰ পথাৰখনক মই কলংকিত কৰি পেলালোঁ। মই আজি নিজেই অনুতপ্ত। নাই আৰু মই এনে ভুল কাহানিও নকৰোঁ। আমাক লাচিতে গঢ় দি যোৱা সোণৰ অসমখন নালাগে। ভূপেন দাই গঢ় দি যোৱা সেই ৰূপৰ অসমখনো আমাক নালাগে। মই আজি আই মাতৃৰ চৰণত ধৰি শপত খাইছোঁ, আমাৰ এই সোণোৱালী সেউজ অসমখন আমি জীয়াই ৰাখিমেই। মই আজি এই দৃঢ় প্ৰতিজ্ঞাবদ্ধ হ'লোঁ। অসমীয়া সংস্কৃতিৰ পথাৰখন ৰঙীন কৰি থৈ যোৱা সেই স্বনামধন্য শিল্পীসকললৈ আমি কৰজোৰে শ্ৰদ্ধা নিবেদিছোঁ। আৰু আমি আজিয়ে প্ৰতিশ্ৰুতিবদ্ধ হ'লোঁ, তেখেতসকলৰ স্মৃতিৰাজি আমি আৰু কেতিয়াও কলংকিত হ'বলৈ নিদিওঁ। তেখেতসকলৰ স্মৃতিৰাজি আমি আমাৰ মাজত সদায় জীয়াই ৰাখিম।